পকত মই গৰু নহয় দুখ পাইছো দেই মানুহকনো বৰ চাট দলিয়াই যাওঁ আমাৰ ইয়াত ছাগলী এজনীয়ে মেডেল পাইছে তো দেখিছোঁ মানে ছাগলীজনীৰ লগত বাৰ্তালাপ কৰিম বুলি আহিছোঁ ঐ ৰ মেডেলটো ক'ত পাই আহিছ এইটো টিং এই মাৰঠাণ্ডও মাৰিব গৈছিলে বোলে এই লাহে লাহে যা তো গুড মৰ্ণিং গাইজ তো আজি গৰু বিহুত সেইকাৰণে গৰু গা ধুবলৈ আহি আছোঁ এইপিনে পথাৰত খাল আছে এইফালে তো এইকেইটা গৰুকেইটা আহিছে এই লাহে লাহে যা চেঙেৰা গৰু এইকেইটা এইকেইটা আমাৰ হিৰ'কেইটা বগা বগা হিৰ'কেইটা বল তই বল হৰি তো গৰু গা ধুৱাই হৈ গ'ল ফাদাৰে ধোৱালে মই ধুই দিছিলোঁ আৰু তো ভিডিঅ'টো কৰিব নাপালোঁ গৰু গা ধোৱা হৈ গ'ল চোকা মানুহটো সোনকালে হৈ যায় এই জাষ্ট আনিছিলোঁহে হৈ গ'ল তো এতিয়া গা ধুওঁগৈ পা এই দীঘলীডাল ৰছীডাল লৈ যা এইপিনে আৰু কেইটামান মানে মামাই গা ধুৱাই আছে ফিচাৰীত তো চাই লওঁগৈ অকণমান এতিয়া গৰু বিহু এই আমাৰ হেৰি বাইদেউ এজনী গৰু গা ধুৱাই আছে গৰুৱেতো টানি নিব এতিয়া পানী আছে নাই পুখুৰীত ইয়াত সাঁতুৰিব পাৰি না বেছি নাই মানে বেছি নাই তই কি কৰি আছ এইটো পোৱালি এইটো মই এই বান্দৰী হৈ গ'ল নেকি চব গা ধোৱা হৈ গ'ল চব দুখ পাব নহয় হয় নাই চাট দলিয়াবই লাগে গাত দুখ পোৱাকৈ মাৰিব নালাগে নহয় এনেই ৰখি নাথাকে যে সেইটো কাৰণে আৰু মই গৰু নহয় দুখ পাইছো দেই মানুহকনো বৰ চাট দলিয়াই যাওঁ আমাৰ ইয়াত এনেকুৱা এইবিলাক ছোৱালী এনেকুৱা দেই ভালকৈ চাই লোৱা মই গোটেইখিনিৰ লগত বজাম গোটেই খৰাইটো মোৰ ওচৰতে আছে সেই ফটো মাৰিবলৈ টাইম নাই গৰুৰ লগত এৰাল দি দিওঁ আৰু তেতিয়া মাৰি ভাল লাগিব এই বাবু ৰছী এডাল লৈ এৰাল দি লওঁ তাৰপিছত ফটো এটা মাৰি দিওঁ এই গৰু বিহু বুলিকৈ হয় নাই গৰু বিহু নিচিনা কি বুলি গৰু বিহু এই লগতো পালিম বুলি আহিছোঁ এৰাল এটা দি পিনি ফটো এটা মাৰি দিম আৰু গৰু বিহু এয়া গৰু মই গৰু মোক কোনেও এতিয়ালৈকে চাট ছটিওৱা নাই তই গৰু যে তোক সেইকাৰণে মই ছটিয়ালোঁ তোক মই ভালকৈ দিম ঘৰত নালাগে হ'ব কি কৰিব লাগে তই ৰিলচ বনাব লাগে ৰিলচ নহয় তই মোক ফটো মাৰি দিব কৈছোঁ তোক কাম বেছিকৈ ফটো হ'ব ৰ এইটো নি তই ভিডিঅ' কৰি আছ এই ভিডিঅ' নাই কৰা ভিডিঅ' অফ কৰিলোঁ অফ কৰিলোঁ বোলো এনেকুৱা নহয় কেনেকৈ ইনষ্টাগ্ৰামত ফটো নেমাৰো ইনষ্টাগ্ৰামটো ডিলিট কৰি দিলোঁ মই কালি হয় নেকি দেখাব প্ৰমাণ চাওঁ দেখাব তই ইমান চিৰিব নালাগে
মই জানো তই ভিডিঅ' বেছি ডাঙৰ কথা নকবি চালা এইটো মোবাইল আছেচোন অঁ হেৰিকে মাৰি আছোঁ ইনষ্টাগ্ৰাম নাই নেকি এইটোত ছোৱালীবিলাক এইটোৱে আৰু ফটো মৰাহে চখ কাম দিয়ে নহওক ল'ৰাবিলাকক ইনষ্টাত মেছেজ কৰা আমি আকৌ জানো নহয় ন হ'ব দে ফটো মাৰো ন এই ইনষ্টাগ্ৰাম নিজৰ আছেচোন ইনষ্টাগ্ৰাম নহয় এইটো স্নেপকেটছ নাজানো তহঁতে জানিবি BTS লাভাৰ নে এটা BTS চব জানে কি মাৰি দিম কিন্তু তোক মই এতিয়া এনে দেই চেল্ফি পোষ্ট কোনোবাই নাজানিলে চাই ল'বা কমেণ্ট কৰি দিবা নটঙি কৰি নাথাক পথাৰ মাজত আছে ব'ল ঘৰলৈ ব'ল কথা মাজত তই মোক ফটো এটা মাৰি দে দে মোবাইলটো দে তই ভিডিঅ'টো অফ কৰি ল তই হ'ব অফ কৰি ল ফোন কেমেৰা হৈ আছে এইটো নি পোষ্ট তাৰ এইটো কেনেকৈ চেফ এইটোত কয় ন আগতে মই কৈছিলোঁ আৰু বেলেগ ফিল্টাৰটো চেঞ্জ হৈ থাকিলে নহয় কোনটো ফিল্টাৰ আছিলে এনেই কোলা এগাল লগাই লগাই বগা ক্লিক হোৱা নাই যে হা মই গম পালোঁ তই ফটো তই কেমেৰামেন তোক মই ভালকৈ গম পালোঁ হ'ব দে মই চেল্ফিকে মাৰি ল'ম এই দাঁতকেইটা নিকটাই পিনি তাৰপাছতনো মই কি কৈ আছোঁ ক্লিক হোৱা নাই বুলি কৈছোঁ নাই প্ৰথমত হৈছিলে কপিয়ে হয় তোমাৰ চকুকেইটা কেনেকৈ কচোন দেখুৱাই দে তেলেকা কোৱা যে হ'ব নটঙি কৰি নাথাক বেছি নটঙি কৰি লাভ নাই ছোৱালী মানুহৰ লগত এই মোৰ ভণ্টি হয় বাৰু মহা হাৰামি দেখিছে নাই ভণ্টি হয় এই এনেকুৱা ভণ্টি হয় নে লগৰ হয় মোৰ মাজত কেতিয়াবা সন্দেহ হৈ যায় যেনেকুৱা কথাবিলাক কৈ আছ ন সন্দেহ হৈ যায় এইখনৰ ফাৰ্টিটো কোনে দিব ফাৰ্টি দিব নাই ফকলেন লিয়া হে ফাৰ্টি কোন দেগা ফাৰ্টি দামী মানুহ ফকলেন লৈ ল'লে বিহু বুলিকে এখন ইয়াত পাছফালে এইয়া আমাৰ ইয়াত গৰু এনেকৈ চলে এইয়া এই খোৱাইটো লৈ খোৱাইলোত আছে বেজা বেঙেনা এপিছকে দলিয়াই শুকুৱাই দিছে এতিয়া মানে আমাৰ ইয়াত ছাগলী এজনীয়ে মেডেল পাইছে তো দেখিছোঁ মানে ছাগলীজনীৰ লগত আমাৰ বাৰ্তালাপ কৰিম বুলি আহিছোঁ ঐ ৰ মেডেলটো ক'ত পাই আহিছ এইটো ডিঙিত এই মাৰাথান দৌৰ মাৰিব গৈছিলে বোলে এইটো অঁ ধৰি দিয়েচোন মোৰ লগত অলপ মানে ইণ্টাৰভিউটো লৈ লওঁ বুলি আহিছোঁ এই চেল্ফি মাত ব্যস্ত এইবিলাক চবেই আনছাবস্ক্ৰাইব কৰি কি বুলি কয় হেৰি কৰি দিব ডিছলাইক কৰি দিব ব্লাৰ হৈ গৈছে তোৰ কথাটো শুনি কেমেৰাই সহ্য কৰিব পৰা নাই যোনে কূটনীতি কৰিব তাক মোৰ ভিডিঅ' মানে ফ'কাছ নহয় তো গাইজ এতিয়া ৰাতি 10টা বাজিলে তো আজি দিনত ভিডিঅ' বনোৱা নহ'লে অলপ কামত ব্যস্ত হৈ থাকিলোঁ তো সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ দিনতে যি পাৰিলোঁ বনালোঁ কেনেকুৱা হৈছে কি হৈছে সেইটো নাজানো তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে মোৰ ফালৰ পৰা তোমালোক সকলোলৈকে ৰঙালী বিহু অলেখ শুভেচ্ছা থাকিল তো আজিলৈ বাই বাই গুড নাইট গাইজ